हेलो गाइज পোনপ্ৰথমে মই সুস্মিতা ব্লগৰ আন এটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এফালে যাম, ক'ত যাওঁ কি কৰোঁ আপোনালোকক সকলো দেখুৱাই আছোঁ। ক'ত যাওঁ কি কৰোঁ আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ। বলকচোন যাওঁ তেনেহ'লে মোৰ এই ভিডিঅ'টোৰ শেষৰ অংশলৈ। এয়া আমি এতিয়া ওলালোঁ, মা মই ভাইটি আমি তিনিজন একেলগে যাওঁ আৰু ফুৰিবলৈ। এফালে গৈ থাকোঁচোন মোৰ লগত একেলগে, মই ক'ত যাওঁ কি কৰোঁ সকলোখিনি। ইয়াতে অলপ সময় ৰৈ এতিয়া আমি তেল ভৰাবলৈ লৈছোঁ। তাৰপিছত আকৌ আমি য'ত যাম তালৈ যাম আৰু। মায়ে হোটেললৈ গৈছে কিবা এটা আনিবলৈ, আমি ভাইটি আৰু মই গাড়ীতে আৰু। এয়া মা আহিলে, এতিয়া আমি বলক আকৌ যাওঁ। এই ৰাস্তাটো আমাৰ খুব নিচেই চিনাকি, কিয়নো আমি সৰুৰে পৰাই ৰাস্তাটোৱে প্ৰায়ে অহা যোৱা কৰি থাকোঁ। কাৰণ এই ৰাস্তাটোৰ লগত আমাৰ বহুতো স্মৃতি জড়িত হৈ আছে, জনাই জানে চাগে আৰু যোনে আমাৰ এয়া নামঘৰ দেখিলোঁ, সেইকাৰণে তুলি থওঁ বুলি ভাবিলোঁ। এয়া আমি য'ত আহি আছোঁ এতিয়া পাইছোঁহি আৰু। চাওকচোন এয়া পালোঁহি আৰু। এয়া আমাৰ সম্পৰ্কীয় খুৰাজনৰ ঘৰত পালনাম পাতিছিলে, তাৰে কিছু অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। এয়া মা আৰু খুৰী দুয়োগৰাকী বহি আছে, পুৰা বিজি হৈ আছে।